এদিনাখনৰ কথা, এখন হাবিত এজন চিকাৰীয়ে চৰাই ধৰাৰ ইচ্ছাৰে এখন ফান্দা পাতি তাত কিছুমান শস্য ছটিয়াই থৈ আহিল। চিকাৰীজনে ভাবিলে যে শস্যৰ লোভত নিশ্চয় গছৰ পৰা চৰাই নামি আহিব। সঁচাকৈয়ে কিছু সময়ৰ পিছত এটা কপৌ চৰায়ে আহাৰ বিচাৰি সেইখিনি ঠাই পালে আৰু লোভতে ফান্দাৰ ভিতৰত প্ৰৱেশ কৰিলে। নিজৰ লোভৰ কাৰণে মূৰ্খ কপৌটো ফান্দাত বন্দী হ'ল। কিছু সময়ৰ পিছত চিকাৰী আহি সেইখিনি পালে। সি ফান্দাত কপৌটো পৰিছিল বাবে সেইদিনা তাকে ধৰিবলৈ কাষ চাপিল। তেতিয়া ভয়তে কপৌটোৱে চিকাৰীক ক'লে যে এইবাৰলৈ তাক মুকলি কৰি দিব লাগে। যদি চিকাৰীয়ে তাক মুক্ত কৰি দিয়ে তেতিয়াহ'লে সি অন্য চৰাই কৌশলে তাক ধৰাই দিব। কপৌটোৰ কথা শুনি চিকাৰীয়ে তাক ক'লে, তোক মই এৰি নিদিওঁ, কাৰণ তই কেতিয়াও ভাল চৰাই হ'ব নোৱাৰা। নিজৰ স্বাস্থ্যৰ বাবে তই লোকৰ অহিত চিন্তা কৰাজন কেতিয়াও ভাল নহয়। এয়াকে কৈ চিকাৰীয়ে কপৌ চৰাইটোক ধৰি লৈ গ'ল। ধন্যবাদ। আপুনি যদি মোৰ এই চেনেলটোত নতুনকৈ আহিছে, প্লিজ লাইক, কমেণ্ট আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি ল'বা। ধন্যবাদ।